এখন ব্যতিক্ৰমী অনুষ্ঠান। নৱগঠিত চমৰীয়া সমষ্টিৰ অন্তৰ্গত ডেকাচাঙৰ এখন অগ্ৰণী ব্যক্তিগত শিক্ষানুষ্ঠান জৱালি ৰহমান একাডেমীৰ পৰা আজি ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী আজি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয়। সেই উদ্দেশ্য আগত ৰাখি আজি ৰাতিপুৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত উপস্থিত হয় আৰু একাডেমীখনৰ সঞ্চালক ফাইজুৰ ৰহমানে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্য গঠনমূলক পৰামৰ্শ দিয়ে। অংশগ্ৰহণ কৰিব তাহল যে তোমালোকে যে পৰীক্ষাত যাবা নকলৰ আশ্ৰয় নলবা। এটাই কথা যে বন্ধু সকলৰ হেল্পৰ কথা আছে, কিন্তু তুমি যদি এই পৰীক্ষাত কাৰোবাৰ যদি হেল্প কৰিব যায় তোমাৰ যদি 5 মাৰ্ক গুচি যায় এইটো জীৱনত আৰু ঘূৰি নাহিব। আৰু মুফতি কামাৰুজ জাহামানৰ দ্বাৰা দোৱা কৰা হয়। তাৰ পিছত একাডেমীখনৰ অধ্যক্ষ কলিম উদ্দিনৰ তত্বাৱধানত সমূহ ছাত্ৰ-ছাত্ৰীক একোখনকৈ কলম আৰু মিঠাই খুৱাই পৰীক্ষা কেন্দ্ৰলৈ পঠিয়াই দিয়ে। আজিৰ এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ উপৰিও বহুতো অভিভাৱক অভিভাৱিকা উপস্থিত থাকে। মোৰ নাম শেখ সাদিক, মই জৱালি ৰহমান একাডেমীৰ পৰা মেট্ৰিক দিবলৈ ওলাইছোঁ। আপোনালোকে মোৰ লগতে মোৰ সহপাঠীসকললৈ দোৱা কৰিব যাতে আমি ভালকৈ পৰীক্ষা দি আমাৰ স্কুলৰ নাম উজ্জ্বল কৰিব পাৰোঁ তথা শিক্ষকসকলক যাতে নিৰাশ নকৰোঁ। আৰু আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। আমাৰ জৱালি ৰহমান একাডেমীৰ পৰা এই বছৰ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী মেট্ৰিক পৰীক্ষাত বহিব। তেওঁলোকৰ মংগলাৰ্থে অধিক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আজি আমি নিজাম ফাউণ্ডেশ্যনৰ পৰা অনুষ্ঠিতকৈ তেওঁলোকক এখনি অনুষ্ঠান পাতোঁ। এই অনুষ্ঠানটো পতাৰ উদ্দেশ্য হৈছে আমি পৰীক্ষা কেন্দ্ৰত গৈ দেখা পাওঁ যে কিছুমান ছাত্ৰ-ছাত্ৰী এডমিট কাৰ্ডটো ঘৰত গৈ থৈ আহিছে। সেইকাৰণে ৰাতিপুৱাৰ ভাগত 10 মিনিটৰ কাৰণে আমি তেওঁলোকে এডমিট কাৰ্ড আনিছেনে নাই আমাৰ ছাত্ৰ-ছাত্ৰীসকলে তাৰ পৰীক্ষা নিৰীক্ষা কৰাই এই অঞ্চলস্থ মুৰব্বীসকলক হতুৱাই তেওঁলোকৰ সমূহীয়াভাৱে দোৱা প্ৰাৰ্থনা কৰোঁ যাতে এই দোৱাৰ যোগেদি তেওঁলোকৰ পৰীক্ষাৰ ফলাফলটো অধিক ভাল হয়। আৰু নিজাম ফাউণ্ডেশ্যনৰ পৰা তেওঁলোকৰ পৰীক্ষাৰ বাবে এডাল কলম তেওঁলোকক আমি আগবঢ়াওঁ। এই কলমটো এই কাৰণে দিয়া হৈছে ৰণুৱাসকলে যেনেকৈ যুদ্ধক্ষেত্ৰত গৈ তেওঁলোকে অস্ত্ৰ যুদ্ধ কৰি জয় হ'ব পাৰে, আমি জৱালি ৰহমান একাডেমীৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে এপাত কলমেৰে আমি পৰীক্ষা কেন্দ্ৰলৈ আগবাঢ়িছোঁ তেওঁলোকে যাতে ভালকৈ লিখি তেওঁলোকৰ নিজৰ আশা লগতে মা দেউতাৰ সপোন পূৰণ কৰি স্কুলৰ সুনাম কঢ়িয়াই আনিব পাৰে। তাৰে আমি উদ্দেশ্যে এই অনুষ্ঠানটো আমি অনুষ্ঠিতকৈ ৰাতিপুৱাৰ ভাগত পালন কৰোঁ। চমৰীয়াৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট।